Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মই উপাসনা শইকীয়া ব্লগৰ আন এটি ভিডিঅ'লে। আজি মই আপোনালোকলৈ লৈ আহিছো ব্লগ নহয় এটা ৰেচিপি ভিডিঅ'। মই ভাবোঁ এই ৰেচিপিটো সকলো মহিলাৰ বাবে উপযোগী হ'ব, বিশেষকৈ গাঁৱত থকা মহিলাসকলৰ বাবে আৰু উপযোগী হ'ব বুলি। আজি মই বনাই দেখুৱাম চটপট বনাই খাব পৰা এটা সুইট ডিছ পেৰা। পেৰাটো মই বনাম মেৰিগ'ল্ড বিস্কুটেৰে, যিটো সকলোৰে ঘৰত থাকেই। আৰু লাগিব অকণমান ঘি, লাগিব পাউডাৰ গাখীৰ আৰু অকণমান লিকুইড আমুল গাখীৰ বা গৰু গাখীৰ আৰু চেনি। তো ব'লকচোন কেনেকৈ বনাওঁ চাওঁ। এইখিনিতে এটা কথা কওঁ, যিসকল মোৰ এই চেনেলটো নতুন হয় তেওঁলোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তো আজিলৈ বাই বাই, আগলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। পেৰা বনাবৰ বাবে মই প্ৰথমতে গেছটো অন কৰি এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ডাঙৰ চামুচেৰে 2 চামুচ ঘি দিছোঁ। ঘিখিনি চাৰিওফালে ঘূৰাই লৈ মই এতিয়া ইয়াতে দি দিছোঁ গাখীৰ আধা গিলাচ। এপাক লৰাই লৈছোঁ। ইয়াতে মই এতিয়া 2টা ইলাচি অকণ থেতালি চিঙি ভাঙি দি দিছোঁ, যাতে তাৰ ফ্লেভাৰটো ধুনীয়াকৈ আহে। এপাক লৰাই লৈছোঁ আকৌ। গেছটো মিডিয়াম জুইত ৰাখি পুনৰবাৰ আকৌ ঘূৰাই ঘূৰাই লৰাই লৈছোঁ। ঘনে ঘনে লৰাই থাকিব যাতে গাখীৰখিনি তলত লাগি নধৰে। এতিয়া মই ইয়াতে দি দিছোঁ চেনি। চেনিখিনি মই মিক্সিত দি ভালদৰে পিচি লৈছিলোঁ। অলপ সময় এনেদৰেই মই লৰাই লৰাই উতলাই লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ 1 কাপ পাউডাৰ গাখীৰ। অলপ অলপকৈ পাউডাৰ গাখীৰখিনি দি ঘনে ঘনে লৰাই লৰাই দিছোঁ, যাতে পাউডাৰ গাখীৰখিনি গোট খাই নাথাকে। এয়া মোৰ গোটেই পাউডাৰ গাখীৰখিনি দিয়া হৈ গ'ল। এটা সুন্দৰ গাঢ়া হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ মেৰিগ'ল্ড বিস্কুটখিনি। মেৰিগ'ল্ড বিস্কুটখিনি মই মিক্সিত দি ভালদৰে পিচি লৈছোঁ। ভালদৰে লৰাই লৈ পেলাই মই শেষত ডাঙৰ চামুচেৰে ঘি দিছোঁ। শেষত এনেকৈ অকণ ঘি দিলে
পেৰা কেইটা সফট হয় লগতে খাবলৈ সুন্দৰো হয়। মই হেঁচি গোটেই মিশ্ৰণখিনি মিলাই লৈছোঁ। এয়া মোৰ হৈ গৈছে। এতিয়া মই এখন প্লেটলৈ উলিয়াই লৈছোঁ আৰু অকণমান হাতত ঘি লগাই গৰমে মঠি লৈছোঁ। এনেদৰে মঠি ল'লে পেৰাকেইটা সফট হয়। এয়া মোৰ মঠি লোৱা হৈ গ'ল। এতিয়া পুনৰবাৰ অকণ হাতত ঘি লগাই অকণকৈ মই বল বনাই মাজডোখৰ হেঁচি দিছোঁ আৰু দেখিবলৈ সুন্দৰ হোৱাকৈ এটা মই খিচমিচ লগাই দিছোঁ। পুনৰবাৰ মই সকলোখিনি পেৰা এনেদৰে বনাই লৈছোঁ। আপোনালোকে ইয়াত খিচমিচ নিদি বেলেগ কাজু, আলমণ্ড, পিস্তা যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। এয়া মোৰ পেৰা হৈ গ'ল। সুন্দৰ হৈছে। ট্ৰাই কৰিবচোন, সঁচাকৈ খাবলৈ টেষ্টি হয়।